Hey dosto, welcome to more এটা channel Zoop Tech. তো আজিৰ এই ভিডিওটোত আপোনালোকে এটা কথা কেতিয়াবা ভাবিছে না আপোনালোকে যে এই গুগলটো ইউজ কৰি থাকে গুগলটো এনি টাইম যে ইউজ কৰে আজিকালি তো সবতে গুগলে হৈছে একেবাৰে যে মানে কিবা এটা হলি গুগল কবা যাব লাগলে গুগল কিবা কৰবা লাগলে গুগল তো এই গুগল বস্তুটো আমি যে ইউজ কৰি আছো এই গুগল বস্তুটোত আসলতে কি মানে কেনেকুৱা টাইপৰ আমি ইউজ কৰিব লাগে আৰু কি টাইপৰ আমি ইউজ কৰি আছো এই বস্তুটো আজি আপোনালোকক অলপ ভালকে বুজাবলৈ চেষ্টা কৰিম এই ভিডিওটোৰ জৰিয়তে আৰু আজিৰ ভিডিওটো অলপ বেলেগতকৈ বেলেগ হ'বলৈ গৈ আছে তেনেহ'লে ফ্ৰেণ্ডছ আৰম্ভ কৰিছো দিনপুৰা ষ্টাইল হেক কৰো মই কপি কৰিব নোৱাৰো তেখেতৰ কাৰণ তাৰ নিজা ষ্টাইল মোৰ নিজা ষ্টাইল যিকিনো হওক আজি এই ভিডিওটো মই আপোনালোকক গুগলৰ বিষয়ে ক'বলৈ শিকাইছো সৰি দিনপুৰা ফলো কৰি মোৰ গোটেই ভুল হৈ গ'ল যিকিনো হওক আজি এই ভিডিওটোত মই আপোনালোকক গুগলত আমি যে সাৰ্চ কৰি থাকো গুগলটো যে আমি এনি টাইম ইউজ কৰি থাকো আজিকালি সকলোতে যেটো গুগলে হৈ গৈছে তো এই ক্ষেত্ৰত আমি কিছু সাৱধানতা লোৱাৰ দৰকাৰ আছে কাৰণ গুগলটো সকলোখিনি নহয় গুগলত আমি আজিকালি ধৰক ক'বাত আমি যাব লাগিছে গুগল মেপত আমি সাৰ্চ কৰিছো ৰাস্তাটো আমি বিচাৰি পাম তো সেইখিনি লাগে ঠিকে আছে কিবা এটা বস্তু আমি স্পেলিং জানা নাই কিবা এটা শব্দ অৰ্থ আমি জানা নাই বা কিবা এটা লাইন কিবা এটা সেন্টেন্স আমি বুজি পোৱা নাই হেতু গুগল কৰি তাৰ মিনিংটো বুজি লয় আমি গুগলত সাৰ্চ কৰি হে তাৰ মিনিংটো বুজি পাইছো সেইখিনি লগে ঠিকে আছে কিন্তু গুগলক আমি কিছুমান এনেকুৱা কথা সুধি দিও যেনে ধৰক জ্বৰ হৈছে তো আমি গুগলত কি সাৰ্চ কৰি দিও জ্বৰ হলে কি ঔষধ খাব লাগে তো গুগলে কিবা কিবি দেখাই দিব এনেকে যে জ্বৰ হলে অমুক ঔষধ লব তো এনেকুৱা ক্ষেত্ৰত আসলে গুগলত সাৰ্চ কৰিব নালাগে মই জ্বৰৰ কথা কোৱা নাই বেলেগ মানে আজিকালি তো ল'ৰা ছোৱালী বিলাক বেলেগ কথা ভাবি ল'ব আৰু ঠিক আছে যি কি নহওক তো এনেকুৱা ক্ষেত্ৰত গুগল আমি ট্ৰাষ্টেড মানে গুগল একেবাৰে ট্ৰাষ্টেড নহয় কাৰণ চাওক গুগলক আমি যি শিকাইছো গুগলে সেইটোৱে আপোনালোকক দেখুৱাব গুগলে তো আৰু নিজে একো ষ্টাডি কৰি আহা নাই যে গুগলে পেৰাচিটামল এই ডক্টৰ পঢ়ি আহিছে ইঞ্জিনিয়াৰিং পঢ়ি আহিছে কিবা কিবি পঢ়িছে গুগলে একোটো পঢ়ি আহি কিনে মানে আপোনালোকক দেখুৱাই থকা নাই গুগলত আমি যি এন্ট্ৰি কৰি থৈ দিছো সেই ডাটাখিনি আপোনালোকক দেখুৱাই তো গুগলত আমি সাৰ্চ কৰা গুগলত জানাই লিখিছে না নাজানাই লিখিছে কি গ্যাৰান্টি আৰু তাত আপোনালোকে জ্বৰ হলে কি খাব লাগে বুলি লিখি দিয়াৰ লগে লগে আহি যাব পেৰাচিটামল নাইস কিবা কিবি আহি যাব কিন্তু তাৰ কোৱান্টিটি আছে কিমান বয়সৰ মানুহে নাইস টেবলেটটো বা পেৰাচিটামল টেবলেটটো কিমান কোৱান্টিটিত খাব লাগিব এফালে খাব লাগিব নাই আধা ফালে খাব লাগিব নাই নে দুটাই খাব লাগিব নে এটাই খাব লাগিব তেনেকুৱা কোৱান্টিটিৰ কথা আছে প্লাস তাত কোনো মানে এনেকুৱা নকয় যে ধৰক নাইস টেবলেটটো খাও কিমান পাৱাৰৰ নাইস টেবলেট খাব লাগিব 500 খাব লাগিব নে 800 খাব লাগিব নে 600 নে 200 নে 250 ml এইবিলাক একো লিখা নাথাকে তো এনেকুৱা কথাবিলাক আমি গুগলত সাৰ্চ কৰি একচুয়ালি বহুতে ইউজ কৰে আজিকালি হেভাবে ভিডিওটো বনাইছো তো এনেকুৱা কথাবিলাক আমি গুগলত সাৰ্চ কৰিব নালাগে স্পেশালি আজিকালি কিছুমান বস্তু বেছি সাৰ্চ কৰা হৈছে যে কেনেকে মানুহ খিনাব পাৰি তো যিকেটা একেবাৰে পেটুৱা হৈ বহি আছে সেইকেটা লিখি আছে খিনোৱাৰ টিপস তো এনেকুৱা কথাবিলাক আপোনালোকে গুগলত সাৰ্চ নকৰিব ইয়াত গুগলত চাই জিটি ঔষধ খাই আপোনালোকে বেকাৰ নিজৰ জীৱনটো ধ্বংস কৰি নলব আপোনালোকে ডক্টৰৰ ওচৰত যাওক ভালদৰে প্ৰেছক্ৰিপশ্যন ডক্টৰৰ পৰা লওক সেই টিপছবিলাক ফলো কৰক ডক্টৰৰ পৰা উপায় লৈ সেইবিলাক ফলো কৰক ডক্টৰৰ পৰা ঔষধ লৈ সেইবিলাক খাওক আপোনালোকৰ ভাল হ'ব বাট গুগলৰ পৰা ঔষধ ল'বলৈ চেষ্টা নকৰিব গুগলৰ টিপছ ল'বলৈ চেষ্টা নকৰিব মই কিছুমান ক্ষেত্ৰত কৈছো সকলো ক্ষেত্ৰত কোৱা নাই প্লাস বেছিকে সাৰ্চ হোৱা একেবাৰে ইন্টাৰনেটত মোষ্টলি ভাইৰেল হৈ থকা এটা টপিক হৈছে হাউ টু আৰ্ন মানি অনলাইন বা হাউ টু আৰ্ন ফ্ৰম গুগল এনেকুৱা বস্তুবিলাক সাৰ্চ কৰাৰ লগে লগে তাত 99% ফেক জব থাকে মই মোৰ প্ৰায়ভাগ ভিডিওতে আপোনালোকে দেখা পায় মোৰ আৰ্নিং ভিডিও খুব কমে আহে আৰু যিবিলাক ভিডিও আহে কমপ্লিটলি মই চেক কৰি কমপ্লিটলি মই প্ৰসেস কৰি উইথ প্ৰুফ মই আপলোড কৰি দিও যাতে কোনেও ঠক খাব লগা হয় নহয় বা কাৰো সময়বিলাক বেকাৰ নষ্ট নহয় তো এনেকুৱা ক্ষেত্ৰত আপোনালোকে ট্ৰাষ্টেড প্লেটফৰ্ম এটা পোৱাটো জৰুৰী আপোনালোকে বেকাৰ কিছুমান ডাটা এন্ট্ৰি জব দি দিব কিছুমান ওয়েবসাইটত গুচি যাব ক্যাপচাবিলাক কৰক বিভাগবিলাক কৰক কিন্তু পাব আপুনি ঘণ্টা তো এনেকুৱা কথাবিলাকত কিছু আমি সতৰ্ক হোৱা দৰকাৰ আৰু গুগলক আমি সকলোখিনি প্ৰাধান্য এৰি দিয়াটো একেবাৰে ভাল নহয় তো তেনেহলে ডিম্পুদা ষ্টাইলত আজি এই ভিডিওটো ষ্টাৰ্টিং কৰিবলৈ চেষ্টা কৰিছো কপি কৰি আছো অলপ চলপ বেয়া নাপাব তেনেহলে ভিডিওটো চাই যদি ভাল লাগিল প্লিজ লাইক কৰিব চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনে ধৰণৰ আপডেটবিলাক পাই থাকিবলৈ আজিলৈ মানে